মধুপুৰ এৰিয়াত এখন ফুটবল আছিল তালৈকে আহিছিলোঁ কিন্তু টাইম থকাৰ কাৰণে আমাৰ ইয়াৰে মধুপুৰৰ সকলো মহিলাৰ লগতে পুৰুষসকলে মোক আকৌ আমন্ত্ৰণ জনাই আনি পেলাই এই অঞ্চলটোত আহি তেওঁলোকৰ দুখ দুৰ্গতি কথাবিলাক ক'লে মেইন প্ৰব্লেম হ'ল তেওঁলোকৰ পানী আৰু ৰাস্তা পানী আৰু ৰাস্তাটো আমি কেনেকৈ কি কৰিব পাৰোঁ ইতিমধ্যে আগতে মই তেওঁলোকক কৈছিলোঁ মই ৰাস্তাটোৰ কাৰণে চেন গেফালে পাৰা নাই ইতিমধ্যে মই এগ্ৰী আনকি আমি জিচিবিও আমি বন্দোবস্ত কৰি থৈছিলোঁ কিন্তু বতৰৰ কাৰণে আমি কোনোদিন তাতে চেন গেলিব পৰা ফেলা নাই যেতিয়া পানী বন্ধ হ'ব আমি সেই ৰাস্তাটো বনোৱাৰ চেষ্টা এটা কৰিম তাৰ লগতে আমি আৰু ওপৰ মহলক অনুৰোধ কৰি পেলাই আমি 8 লাখ টকা এটা এষ্টিমেট এইমাত্ৰ পঠাই দিলোঁ লগতে সেই 8 লাখ টকা চেংচন হৈ আহিলে এই মধুপুৰবাসীৰ যে স্কুলৰ ল'ৰা ছোৱালী এতিয়া অহা যোৱাটো সুবিধাকণ হ'ব ভাল হ'ব আৰু তেওঁলোকে আৰামছে নিকাচিলৈ যাব পাৰিব হস্পিটেল যাব পাৰিব ঠিক তেনে কৰি দিয়াৰ কাৰণে চেষ্টা এটা কৰিছোঁ আৰু লগতে তেওঁলোকৰ লাইনৰ কাৰণে তেওঁলোকৰ যিটো পানী টেংকি আছে তাতে হাই টেনশ্যন লাইন নোহোৱাৰ কাৰণে ট্ৰান্সফৰ্মাৰ নোহোৱাৰ কাৰণে তেওঁলোকে সঠিকমতে পানী খাব পৰা নাই পানী নাপায় পানীটো জীৱন পানী নাথাকিলে আমি নাথাকোঁ গতিকে তেওঁলোকক পানীটো দিয়াৰ কাৰণে মই 100% চেষ্টা এটা কৰি আছোঁ যদি আমাৰ ট্ৰান্সফৰ্মাৰ সেইটো লাগি যায় বা আমাৰ যি 4-5টা খুঁটা লাগে আমি ওপৰ মহলতো আমি তেওঁলোকক ছাবমিট কৰিম আমি ইলেক্ট্ৰিচিটি বাণ্ডত তাৰ পৰা আহি আৰু মই যি পাৰোঁ চেষ্টা এটা কৰি পেলাই ট্ৰান্সফৰ্মাৰটো আমি যিকোনো আমি দিব পাৰিম কণ্ডিশ্যনটো মোৰ আছে কিন্তু চিন্তা কৰিব লগা নাই আমাৰ মধুপুৰবাসীৰ ৰাইজে যেন সকলোৱে শান্তিত থকাটো মই বিচাৰোঁ শান্তিত থাকি তেওঁলোকৰ কৰ্মবিলাক কৰক খোৱা লোৱা কৰক ভালকৈ থাকক ল'ৰা ছোৱালী পঢ়াবৰ কাৰণে আগবঢ়াই নিয়ক সেইটো মই কামনা কৰিছোঁ আৰু লগতে যিখিনি কাম কৰিব লগা বাকী আছে ইতিমধ্যে আমি কিছু যদি 4-10 দিনমান ৰ'দ দিয়ে বাকী কামবিলাক আমি আৰম্ভ কৰি দিম কমচে কম তেওঁলোকে অহা যোৱাৰ কাৰণে সুবিধাকণ কৰি দিব লাগিব এতিয়া মই আৰু কিছুমান তেওঁ ৰাইজক কৈছোঁ অলপ কিবা অনুদান এটা দিছোঁ দি পেলাই তেওঁলোকৰ যিবিলাক পানী জমা হৈ আছে সেইবিলাক কাটি যেন পানীবিলাক উলিয়াই দিয়ে তেওঁলোকক অনুৰোধ জনাইছোঁ তেওঁলোকে কৰিম বুলি কৈছে কথা দিছে কৰিব আৰু সেইখিনি কৰাৰ পাছত আমি চেন গেভেল আৰম্ভ কৰি দিম এতিয়া BTCৰ বুলি কোৱা নহয় এতিয়া আমাৰ অসম চৰকাৰৰ পৰাখিনি এইটো আমাৰ অৰ্ডাৰটো আহিছিলে অসম চৰকাৰৰ পৰা আমাৰ অৰ্ডাৰটো আহি পেলাই আমাক যিকোনো প্ৰকাৰে আমাক এইবিলাক উচ্ছেদ কৰাৰ কাৰণে লাগিছিলে কিন্তু উচ্ছেদ কৰাৰ মৰ্মে হাইকোৰ্ট দ্বাৰা এতিয়া এইবিলাক ষ্টে কৰা হ'ল তেওঁলোকক কোনো এটা উচ্ছেদ নহয় কাৰণ এইবিলাক পৰম্পৰা তেওঁলোকে 2003 আগত থকা মানুহ 2003 আগতে যুগকে থকা কিছুমান 100-150 বছৰ হৈ গ'ল তেনেকৈ থকা মানুহ তেওঁলোকক উচ্ছেদ কৰাটো সম্ভৱ নহয় আৰু এই আমাৰ BTR চৰকাৰখনত যদি আহে তেতিয়াহ'লে ব্ৰিটিছ চৰকাৰে এটা নিৰ্ধাৰিত কৰিছে যে BTCত থকা মানুহসকলক কোনোপধ্যে আমি 2003 আগৰবিলাকক আমি ইয়াতে বসবাস কৰিব দিম আৰু তেওঁলোকক জাগা দিয়া হ'ব এই কথাখিনি আমাৰ উল্লেখ কৰা আছে আৰু BTC কেবিনেটৰ সিদ্ধান্ত কৰা আছে আৰু সেই মৰ্মে আমাৰ ব্ৰিটিছ চৰকাৰ আগবাঢ়িব এইটো ফৰেষ্ট ৰিজাৰ্ভ যিটো নেকি এৰিয়াত যিখিনি মাটি পাত্তা দিয়া ব্যৱস্থাটো আছিলে কিন্তু সেই বস্তু এতিয়ালৈকে সম্পূৰ্ণাংগ হৈ যোৱা নাই আৰু কেতিয়া হোৱাৰ এটা সম্ভাৱনা আছে কেতিয়ালৈকে হয় মই গম নাপাওঁ কিন্তু কেবিনেট সিদ্ধান্ত হোৱা নাই কেতিয়া দিব কেতিয়া নিয়ে কিন্তু এই যে মাটিৰ পাত্তা দিয়াটো একচুৱেলি লিগেল হিচাপে পালে ভাল হয় সকলো কিছুমানে পাইছে কিছুমানে নাপালে সেনেকৈ অলপ অসুবিধাতে থাকে তাৰ কাৰণে মই আমাৰ BTC প্ৰশাসনৰ লগতে আমাৰ গোটেই ৰাইজকো অনুৰোধ মই কৰিছোঁ যেন সকলোৱে যেন এইবিলাক পাব লাগে মাটিৰ পাত্তাটো পালে তেওঁলোকে চাৰা জীৱন থকা মানুহ শান্তিত থাকি যেন জীয়াই থাকিব পাৰে সেইটো মই কামনা কৰিছোঁ বৰ্তমান আমাৰ এতিয়া আকৌ বসুন্ধৰা আকৌ দিব মিলাই দিব সেই সময়ত আকৌ দিয়াৰ এটা ব্যৱস্থা কৰি আছে কাৰণ সময়ৰ নাটনি এইফালে নানানটা প্ৰগ্ৰামবিলাক চলি আছে সেই মৰ্মে এতিয়া দিব পৰা নাই ঠিক তেনেকৈ সময় পোৱাৰ লগে লগে আকৌ পাতা বিতৰণ হ'ব चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों SD क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो SD क्लिनिकआ चिरां जिल्लानि SBI काजलगाव ब्रान्चनि लांगोनायाव फसंनाय SD क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे SD क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समित देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरि मुलि ECG सिबिथायनि खाबुफोरखौ बे SD क्लिनिकआव मोनजोबगोन जुदि SD क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन